হয়, আজি আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ এক সজাতি দল আজি আহি ইয়াত উপস্থিত হৈছোঁ। আপোনালোকে জানে যে এইখিনি ঠাই হৈছে কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী আৰু এই ঠাইখনৰ নাম হৈছে টিলাপাৰা। আৰু এই টিলাপাৰাত প্ৰশাসনে উচ্ছেদ কাৰ্য চলাই আছে আৰু বিজেপি চৰকাৰৰ যি হিটলাৰী উচ্ছেদ কাৰ্য, এই উচ্ছেদ কাৰ্যক আমি ABMCয়ে প্ৰথমৰ পৰাই গৰিহণা জনাই আহিছোঁ, ধিক্কাৰ জনাই আহিছোঁ। আৰু ইয়ালৈ আহি যিখিনি পৰিৱেশ দেখিছোঁ আমি, সঁচাকৈ এক মৰ্মান্তিক পৰিৱেশ। আজি এই প্ৰচণ্ড ঠাণ্ডাৰ বতৰ, এই ঠাণ্ডাৰ বতৰত বিভিন্নজনৰ ঘৰ আজি উচ্ছেদ কৰি দিয়া হৈছে। প্ৰায় 300 পৰিয়ালৰ ঘৰ উচ্ছেদ কৰি দিয়া হৈছে আৰু এই 300 পৰিয়ালৰ শিশুৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধ বনিতা তেখেতসকলে এই প্ৰচণ্ড ঠাণ্ডাৰ মাজত তেখেতসকলে কলৈ যাব, তেখেতসকলে আজি উৱাদি নোহোৱা হৈছে। গতিকে হিটলাৰী চৰকাৰৰ যি ব্যৱস্থা, এই ব্যৱস্থাক আমি ABMCয়ে ধিক্কাৰ জনাইছোঁ। আৰু যিহেতু মানৱতা বিৰোধী এইখন চৰকাৰ, তথাপিও এই চৰকাৰক আমি আহ্বান জনাম, যিহেতু ইয়াত শিশুৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধ বনিতা সকলোৱে আছে, তেখেতসকলক যাতে মানৱতাৰ দৃষ্টিত দেখি এই ব্যক্তিসকলৰ যাতে খোৱা লোৱাৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি এই প্ৰচণ্ড ঠাণ্ডাৰ মাজত তেখেতসকলে ক'ত থাকিব, ইয়াৰ ব্যৱস্থা যাতে গ্ৰহণ কৰি দিয়ে, তাৰ বাবে আমি ABMCৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। লগতে চৰকাৰৰ দায়িত্ব হৈছে অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰ সুনিশ্চিত কৰা। অন্ন বস্ত্ৰ বাসস্থানৰ সুনিশ্চিত কৰা এটা চৰকাৰৰ দায়িত্ব আৰু এই চৰকাৰখনেই জনগণৰ যি বাসস্থানৰ অধিকাৰ, যি মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰসমূহ খৰ্ব কৰাৰ এক পৰিৱেশ হৈছে। আৰু আমি গোটেই অসমতে দেখিছোঁ, আজিও এই ধুবুৰী ডিষ্ট্ৰিক্টৰ যিখিনি টিলাপাৰা অঞ্চল, এই টিলাপাৰা অঞ্চলতো এই অমানৱীয়ভাৱে উচ্ছেদ চলাই থকা হৈছে। আজি চৰকাৰৰ যি বাসস্থানৰ অধিকাৰ সুনিশ্চিত কৰাৰ দায়িত্ব, সেই বাসস্থানৰ অধিকাৰৰ পৰা চৰকাৰে লোকসকলক উচ্ছেদ কৰা হৈছে। আৰু শিশুসকলৰ যি প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা, এই শিক্ষাৰ পৰাও তেখেতসকলক বঞ্চিত কৰা হৈছে। কাৰণ আপোনালোকে জানে যে সন্মুখত গুণোৎসৱ আহি আছে আৰু এই গুণোৎসৱৰ সন্মুখত আজি এই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰ বাৰী যি উচ্ছেদ কৰি দিয়া হ'ল, এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কোনপিনে যাব। গতিকে যাৱতীয় ব্যৱস্থা চৰকাৰৰ সুদৃষ্টি ৰখাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু এই শিশুসকলৰ যি অধিকাৰ, শিক্ষাদানৰ অধিকাৰ, এই শিক্ষাদানৰ অধিকাৰৰ পৰা যাতে বঞ্চিত নহয়, আবাল বৃদ্ধ বনিতাসকলৰ যাতে কোনো অসুবিধা নহয়, তেখেতসকলৰ যাতে যাৱতীয় ব্যৱস্থা এই চৰকাৰখনে গ্ৰহণ কৰে, তাৰ বাবে আমি ABMCৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ধুবুৰী জিলা টিলাপাৰা গাঁৱত আমি ABMCৰ এটা সজাতি দলে আহি যিখিনি এটা মৰ্মান্তিক দৃশ্য দেখিবলৈ পালোঁ। ইয়াত ৰাতিপুৱাৰ পৰাই প্ৰশাসনে, ধুবুৰী জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই আছে। এই উচ্ছেদ অভিযানত আমি আহি দেখিবলৈ পালোঁ যে এটা অভাৱনীয় পৰিৱেশ এটা সৃষ্টি হৈছে। ইয়াত যিসকল মানুহক উচ্ছেদ কৰা হৈছে, তেখেতসকলে চৰকাৰী ভূমিত বসবাস কৰে, সঁচা কথা, কিন্তু দীৰ্ঘ 50-60 বছৰ, কিছুমানে 70 বছৰলৈকে ইয়াৰ বসবাস কৰি আছে, এই অঞ্চলত বসবাস কৰি আছে। সেইসকল ব্যক্তিক ইয়াত উচ্ছেদ কৰা হৈ আছে। লগতে কিছুমান এনেকুৱা ব্যক্তি পাইছোঁ, তেখেতসকলে ৰিচেণ্ট মাটিৰ তেখেতসকলে কিবাও পাইছে, মাটিৰ মানে এলটমেণ্টো পাইছে। তেনেকুৱা কেইঘৰমান ব্যক্তিক উচ্ছেদ কৰা হৈছে আমি পালোঁ। তো এনেকুৱা উচ্ছেদ অভিযান চলাই পেলাই এইখন চৰকাৰে যদি ভাবিছে যে তেখেতসকলে অকল মুছলমানসকলক উচ্ছেদ কৰি পেলাই অন্য জাতি জনগোষ্ঠীৰ পৰা তেখেতসকলে সমৰ্থন আদায় কৰিব বিচাৰিছে, তেনেহ'লে বৰ্তমানৰ অসমৰ যে বিজেপি চৰকাৰ, এই চৰকাৰখনে ভুল ভাবিছে। কাৰণ আজিৰ যিটো পৰিৱেশ, আমি কেতিয়াও বিচৰা নাই যে এই অসমত বা আমাৰ এই নামনি অসমৰ ধুবুৰী অঞ্চলবোৰত যে এনেকুৱা এটা মানে পৰিৱেশ আমি যে দেখিবলৈ পাম, আমি কেতিয়াও ভবা নাছিলোঁ। আজি যে এইটো অঞ্চলত দেখিবলৈ পালোঁ। আমি ABMCৰ ফালৰ পৰা ধুবুৰী জিলা বা বিলাসীপাৰা যি মহকুমা প্ৰশাসন আছে, তেখেতসকলক আহ্বান জনাম যে আপোনালোকে যিহেতু ইয়াত উচ্ছেদ অভিযান চলাই আছে বা উচ্ছেদ ইতিমধ্যে কৰিলে, গতিকে এই উচ্ছেদ অভিযানত যিবিলাক পৰিয়ালৰ ঘৰ দুৱাৰ ইতিমধ্যে ভাঙি দিয়া হ'ল, তেখেতসকলে এই প্ৰখৰ ঠাণ্ডাৰ দিনত তেখেতসকলৰ পৰিয়াললৈ নিশ্চয় অসুবিধাৰ সন্মুখীন হ'ব বা ইতিমধ্যে তেখেতসকলে হয়তো শিবিৰ পাতি থাকিব লগা হ'ব। গতিকে আমি ABMCৰ পৰা আহ্বান জনাইছোঁ, তেখেতসকলে যাতে এই ব্যক্তিসকলক পুনৰ সংস্থাপনৰ লগতে তেখেতসকলে যেতিয়ালৈকে মানে নিজা নিজা ঘৰ মানে সাজি ওলাব নোৱাৰিব, তেতিয়ালৈকে যাতে চৰকাৰীভাৱে তেখেতসকলক ৰেচন পাতি দিয়াৰ ব্যৱস্থা কৰে। এই অঞ্চলৰ এটা মানে ধুবুৰী জিলা এটা অঞ্চল হয়, ইয়াৰ MP হয় আজমল চাহাব, নিজে ইয়াৰ MP, ইয়াৰ MLA শামছুল হুদা ডাঙৰীয়া,
তেখেতসকলে আজি কিন্তু এই পৰিয়ালসমূহৰ ওচৰত আহি উপস্থিত হোৱা নাই। আমি ধিক্কাৰ জনাইছোঁ, আমি তেখেতসকলক তীব্ৰভাৱে গৰিহণা দিছোঁ যে এই দুখৰ সময়ত তেখেতসকলে যে এই পৰিয়ালসমূহৰ ওচৰত যে উপস্থিত নহ'ল, এই পৰিয়ালবোৰে আচলতে ঘৰ ভাঙি দিয়াৰ পিছত কি কৰিব, উচ্ছেদ হোৱাৰ পিছত পৰিয়ালসকলে ক'ত যাব, ক'ত থাকিব, এইখিনি খবৰ লোৱা তেখেতসকলে যি ইয়াত প্ৰতিনিধি পঠোৱা নাই বা তেখেতসকলে নিজে উপস্থিত হোৱা নাই।